বন্ধুসকল, অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায়কাৰীসকল কোন বাৰু? ডাঙৰ ডাঙৰ উদ্যোগপতি, ডাঙৰ ডাঙৰ চহৰসমূহ কাৰ হাতত আছে বাৰু? মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলৰ হাতত আছে। তেওঁলোকে অসমত ব্যৱসায় কৰি কোটি 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 টকা ইনকাম কৰিছে। মাৰোৱাৰী, বিহাৰী, তাৰ মাজতে কিছুমান বাঙালী সম্প্ৰদায়ৰ ব্যক্তি আছে। কিন্তু অসম আৰু অসমীয়াৰ বিপদ কালত এই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে কোনে কেইটকা বাৰু মুক্ত হস্তে দান কৰিছিল। যিটো সময়ত উজনি অসম বিধ্বস্ত হৈ গৈছিল বানত, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, অসমীয়াৰ হকে উবুৰি খাই পৰিছেগৈ এই বিপদ কালত। কিন্তু অসমত ব্যৱসায় কৰি থকা এই ডাঙৰ ডাঙৰ উদ্যোগপতি বা ডাঙৰ ডাঙৰ ব্যৱসায়কাৰীসকল মাৰোৱাৰী সম্প্ৰদায়ৰ, তেওঁলোকৰ বাৰু কোনে কেইটকা মুক্ত হস্তে দান কৰিছিল। তেওঁলোকেতো অসমৰ মাটি পানী গ্ৰহণ কৰি অসমত থাকি ডাঙৰ ডাঙৰ চহৰসমূহ দখল কৰি আজি ব্যৱসায়ৰ জৰিয়তে কোটি 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 টকা ইনকাম কৰিছিল। কিন্তু তাৰ পাছতো তেওঁলোকে অসম আৰু অসমীয়াৰ বিপদ কালত 1 টকা মুক্ত হস্তে দান কৰিবৰ কাৰণে তেওঁলোকৰ সৎ সাহস হোৱা নাই, মানৱীয় প্ৰমূল্যবোধৰ তেওঁলোকৰ জন্ম হোৱা নাই। অথচ অসমৰ ডাঙৰ ডাঙৰ চহৰসমূহ তেওঁলোকৰ দখলতেই আছে। গুৱাহাটী ফেঞ্চি বজাৰ, মাছখোৱা, পল্টন বজাৰ, যিয়েই নহওক, য'ত ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সম্পূৰ্ণৰূপে মাৰোৱাৰীৰ হাততে আছে। কিন্তু তাৰ পাছতো অসমীয়াৰ বিপদ কালত তেওঁলোকৰ সৎ সাহস হোৱা নাই। শিৱসাগৰ, নাজিৰা, চৰাইদেউ একেবাৰে বিধ্বস্ত হৈ গৈছিল। মানুহৰ ঘৰ দুৱাৰ ভাঙি নিয়াই নহয় বন্ধুসকল, মানুহ সৰ্বহাৰা হৈ পৰিছিল। 100, 150, 200 বছৰে ইনকাম কৰা মানুহৰ সা সম্পত্তি বা উটুৱাই লৈ গৈছিল। মানুহৰ আয়ৰ উৎস নাইকিয়া কৰি দিছিল। তথাপিতো এই মাৰোৱাৰী সম্প্ৰদায় বা বিহাৰী সম্প্ৰদায় বা বাঙালী সম্প্ৰদায়ৰ ডাঙৰ ডাঙৰ ধনী ব্যক্তিসকলে 1 টকা মুক্ত হস্তে দান কৰিবৰ কাৰণে তেওঁলোকৰ বুকুত সাহস হোৱা নাই। আমি হিন্দু কৰি থাকোঁতে এতিয়া মিয়া সম্প্ৰদায়ৰ ব্যক্তিয়ে আগবাঢ়িছে অসমীয়া উদ্ধাৰৰ কাৰণে। অসমত ব্যৱসায় কৰি কোটিপতি হৈ পৰা মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলৰ অসমীয়াৰ প্ৰতি কিমান মানৱীয় প্ৰমূল্যবোধ আছে, কিমান ভাল পোৱা আছে, কিমান আন্তৰিকতা আছে, সম্পূৰ্ণৰূপে এতিয়া গম পোৱা গৈছিল। ইচ্ছা কৰিলে এই ডাঙৰ ডাঙৰ মাৰোৱাৰী ব্যক্তিসকলে নিজাববীয়াকৈ এটা প্ৰচেষ্টাৰে তেওঁলোক কোটি টকা পৰ্যন্ত দিব পাৰিবে বান বিধ্বস্ত সেই অঞ্চলসমূহত সাহায্য হিচাপে। কিন্তু আজি পৰ্যন্ত শুনা নাই। কোটি টকাটো দূৰৰ কথা বন্ধুসকল, আজি পৰ্যন্ত কোনো মাৰোৱাৰীয়ে 10,000, 20,000 টকা দিয়া শুনা নাই। এইসকলে অসমত ব্যৱসায় কৰি লুটি নিবৰ কাৰণে আহিছে। অসম আৰু অসমীয়াৰ প্ৰতি তেওঁলোকৰ যেন কোনো ধৰণৰ দায়িত্বই নাই। শিৱসাগৰ যি ধ্বংস হৈ গৈছিল, শিৱসাগৰ, চৰাইদেউ, সেই শিৱসাগৰত বহু মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছে। তেওঁলোক শিৱসাগৰত ব্যৱসায় কৰি কোটি কোটি টকা ইনকাম কৰিছিল। অসমত ডিব্ৰুগড়, তিনিচুকীয়া এইবিলাক ঠাইতো মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছে, চহৰ নগৰসমূহত। কিন্তু তাৰ পাছতো তেওঁলোক আগবাঢ়ি অহা নাই যে বান বিধ্বস্ত এলেকাসমূহত আমি কিছু পৰিমাণে হ'লেও সাহায্য দি তেওঁলোকক সকাহ দি দিওঁ, যিটো সময়ত অসমীয়াৰ হকে উবুৰি খাই পৰিছেগৈ। গতিকে বন্ধুসকল এটা কথাই ভাবক যে অসমত যিসকল মাৰোৱাৰী, বিহাৰী, বাঙালী সম্প্ৰদায় ব্যৱসায় কৰিবৰ কাৰণে আহিছিল, যে বিপদত তেওঁলোকক কিছু হ'লেও আমি সকাহ দিব লাগিব। অসমৰ মাটি পানী বায়ু খাই তেওঁলোকে কি কৰিছিল, ব্যৱসায় কৰি নিজাকৈ ধন ইনকাম কৰি তেওঁলোকে নিজৰ প্ৰতিষ্ঠানত খৰচ কৰিছিল। অথচ অসম আৰু অসমীয়াৰ বিপদ একেবাৰে নিমাতী কইনা হৈ আছে যে আমি হিন্দু কৰি থাকোঁতে এতিয়া মিয়া মুছলমানে আগবাঢ়িছে। কিন্তু আমাৰ হিন্দু ভাই ককাইসকলে অসম আৰু অসমীয়াৰ বিপদৰ কালতো তেওঁলোকে কিন্তু পিছ ঝুঁকি থাকিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। এয়াই হৈছে অসমত ব্যৱসায় কৰি থকা মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মানৱীয় প্ৰমূল্যবোধ আৰু মানুহে মানুহৰ প্ৰতি থকা ভাল পোৱা আন্তৰিকতা। ধন্যবাদ বন্ধুসকল। যিসকলৰ ক্ষতি হ'ল তেওঁলোককো ভগৱানে সকাহ দি দিয়ক। এইখিনিকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।